ভিডিঅ'টি চোৱাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবহে। নমস্কাৰ, এনিটপিক চেনেললৈ স্বাগতম জনাইছোঁ মই চম্পকে। আজি আমি এনেকুৱা এটা বিষয় আলোচনা কৰিম যে চাউল গুচি ধান হ'ল কিয়, এটি লোকবিশ্বাস। শুনক, সত্য যুগত মানুহৰ একোৰেই অভাৱ অনাটন নাছিল। পৃথিৱী সৎছে মৎছে নদন বদন হৈ আছিল। কাৰো বস্তুত কোনেও হাত নিদিছিল। সকলোতকৈ আচৰিত কথা এই যে সেই যুগত ধান নাছিল। ধানৰ গছত ওলোমোতা চাউল লাগিছিল। চৰাই চিৰিকটি, গৰু বাছুৰ আৰু পোক পৰুৱা একোৱেই তাৰ অনিষ্ট নকৰিছিল। আনকি এন্দুৰবোৰেও উপদ্ৰৱ নকৰিছিল। চাউলবোৰ পুৰত হ'লে গৃহস্থৰ মানুহ গৈ লৈ আহিছিল। পিছে চাউল গুচি ধান কিয়নো হ'ল, আহকচোন শুনো। এদিনাখন এজন বামুণ বৰ দূৰৰ গাঁও এখনলৈ গৈছিল। ঘূৰি আহোঁতে বাটতে তেওঁৰ বৰ ভোক লাগিল। কি খায় এতিয়া? মাছ পথাৰ, ওচৰ পাজৰত কাৰো ঘৰ বাৰী নাই। ভাবি গুণি থাকোঁতে হঠাৎ পথাৰৰ পুৰঠ চাউলবোৰ বামুণৰ চকুত পৰিল। তেওঁ মনতে ভাবিলে, ইয়াৰে এমুঠা খোৱা যাক। কোনেনো ক'ব পাৰিব এই বহল পথাৰৰ পৰা এমুঠি চাউল খালে? ইয়াকে ভাবি ইফালে সিফালে চাই কাকো নেদেখি সি এটাৰ পৰা চুচ্চা মাৰি চাউল এমুঠি উলিয়াই খালে। আচৰিত কথা, তেতিয়াৰে পৰা পথাৰৰ সকলো চাউল ধানত পৰিণত হ'ল। লগে লগে মানুহৰ কষ্টও বাঢ়িল।